আৰু আপোনালোকক শিল দেখাইছোঁ ৰ'ব শিল বিকাশ কিবা এটা ভাল লাগিছে ন পুৰা আল্টিমেট ৰবাব টেঙা গছ এইটো ৰবাব টেঙা গছ এইবিলাকো চাওক এইবিলাকো তামোল চাওক তামোল এতিয়া ডাঙৰ ধৰণে যদি কি আপৈ ভাই সাহাব কি আপ ইয়াতে অলপ ৰখিছোঁ আপোনালোকক দেখাইছোঁ এটা ভিউ তো পুৰা আল্টিমেট ভিউ ইয়াতকৈ আৰু ধুনীয়া ধুনীয়া ভিউ পাম মানে এইখিনি ভিউ দেখিয়ে লাগিছে যে ইয়াতকৈ আকৌ ধুনীয়া ধুনীয়া ভিউ পাম তো এইখিনি ভিউখিনি চাই লওক 1 2 3 চাই লওক বিকাশ আহি যোৱা অসীম এইটো চমলৈ গ'লে আগত ইফালে গছ গছ কাটিছে পুৰা চাওক না ৰাস্তা চাওক বাহ ভাই সাহাব জি আপ ইমান আপ তুমি কামুলি যাবাই পৰা নাই ও ভাই সাহাব আপোনালোকে চাই লওক কি ভিউ ভাই সাহাব চাই লওক কি ভিউ যিমানে দূৰ গৈ থাকিম সিমানে পুৰা ধুনীয়া ধুনীয়া ভিউ পাই যাম মানে ময়ো দেখা পাম আৰু আপোনালোককো দেখাই গৈ থাকিম এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এতিয়া মোৰ এটা কথা মন পৰিছে যে হেৰি এইটো মেট্ৰিক পৰীক্ষাটো যে পিছুৱালে এইটো ভাল হৈছে নে বেয়া হৈছে এতিয়া ভাল হৈছে নে বেয়া হৈছে ক'ব গ'লে মাত্র দুটাও হৈছে যদি মেট্ৰিক পৰীক্ষাটো হ'লহেঁতেন তেতিয়াতো সকলো ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গ'লেহেঁতেন তেতিয়া পৰীক্ষা দিব যাওঁতে সিহঁতৰ মাইণ্ডত এটা থাকিল হয় যে ক'ভিড পাব নেকি আমাক ক'ভিড পাব নেকি এতিয়া পঢ়াটোত মানে ইমান এটা ফ'কাছ নবহে আৰু যদি পৰীক্ষা দিবলৈ যাওঁতে যদি ভগৱানে নকৰক যদি কাৰোবাৰ কিবা হয় তো এইটোতো একদমবাৰে খুচুৰা বেমাৰ এইটোতো একদমবাৰে খুচুৰা বেমাৰ যদি এজনক পাই বহুতকেতো পাই যাব তেতিয়া মানে বহুত দিগদাৰী হ'ব তো সেইকাৰণে মেট্ৰিক পৰীক্ষাটো নোহোৱাটোৱে ভাল হৈছে আৰু যদি হ'লেহেঁতেন মানে তেতিয়া পৰীক্ষা দিব পাৰিলেহেঁতেন এতিয়া পৰীক্ষা যে নহ'ল মানে এইটোতো বহুত বেয়া হৈছে মানে ল'ৰা ছোৱালীবিলাক পিছ পৰি গৈছে তাৰে ভিতৰত ময়ে এজন এতিয়া মই পৰীক্ষা দিয়াৰ পিছত মই ঘূৰিবলৈ যাম ইউটিউব ভিডিঅ' বনাম বুলি ভাবি থাকোঁতে মানে পৰীক্ষাটোৱে পিছ হৈছে সেইকাৰণে আজি সিদ্ধান্ত ল'লোঁ যে আহিমেই আৰু বুলিকে সেইকাৰণে পৰীক্ষাটো নোহোৱাৰ কাৰণে বহুত বেয়া হৈছে আৰু যদি হ'লহেঁতেন তেতিয়াও বেয়া হ'লহেঁতেন কাৰণ চাওক জীৱনতকৈ শিক্ষা ডাঙৰ নহয় জীৱনটোত থকা মানে ঢেৰ শিক্ষা শিকি যাব পাৰিব কিন্তু শিক্ষা শিকিব যাওঁতে যদি জীৱনটো নষ্ট হয় নাই এইটো বহুত বেয়া হ'ব সেইকাৰণে ভাল বেয়া দুয়োটাও আছে তো যাতে ভগৱানৰ ওপৰত এটাই প্ৰাৰ্থনা যে এইটো যে COVID-19 এইটো বেমাৰটো যাতে নাইকিয়া হৈ যাওক যাতে সকলোৱে আগবাঢ়িব পাৰে জীৱনটোত আৰু এটা ভিউ চাই লওক আপোনালোকে
এতিয়া একো ঘৰ পোৱা নাই অলপমান পিছত পুৰা গাঁৱৰ দৰে ঘৰ পাহাৰৰ ওপৰত গাঁৱৰ দৰে ঘৰ নাইচ এইখন চাওক ভিলেজ হয় বঢ়িয়া